নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ শিৱসাগৰ জিলাৰ বকতাৰ জুটলিটিং চাৰিআলি আমিন কাৰ ওচৰলৈ। আৰু এয়া হৈছে আমিন কাৰ। আপোনাৰ চিনাকিটো এবাৰ দি দিয়কচোন, ধুনীয়াকৈ এবাৰ চিনাকি দি দিয়ক আমাৰ দৰ্শকসকলক। নমস্কাৰ, হয়, মোৰ নাম আমিন ৰহমান, হয়, ঘৰ জুটলিটিং, হয়, গাঁও চাৰিআলি। তো বন্ধুসকল, এয়া হৈছে আমাৰ আমিন কাৰ। আৰু আমিন কাৰ জুটলিটিং চাৰিআলিতে এখন মাছৰ গাড়ী আছে, মাংস কাটে, লগতে আৰু শাক পাচলি সকলোবিলাক পোৱা যায় ইয়াত। আৰু আজি আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ কাষলৈ লৈ আহিছোঁ, আপোনালোকে তাৰ পৰা অনুপ্ৰাণিত হ'ব, জীৱনত কিবা এটা কৰিবলৈ সাহস পাব। আৰু এয়া হৈছে আমিন কাৰ, তেওঁ চিনাকিটো দিলে। আৰু আচলতে তেখেতৰ ওচৰলৈ অহা উদ্দেশ্য এটাই, মানে আচলতে মানুহে জীৱনত বিচাৰিলে কি কৰিব নোৱাৰে। মই এইটো এইকাৰণে ক'লোঁ, তেখেতৰ এইফালে দেখা দিয়াচোন, ভৰি আছে এখন ভৰিৰে তেওঁ যিটো কৰিছে, আৰু হয়তো আপুনি ময়ো কৰিবলৈ সেইখিনি এতিয়ালৈকে পৰা নাই বা সাহস কৰিব নোৱাৰিম। আৰু আচলতে মানে মানুহে জীৱনত বিচাৰিলে কি কৰিব নোৱাৰে, মানে এখন ভৰিৰে তেওঁ যিটো কৰি দেখাইছে, যিখিনি এখন আচলতে খুব ধুনীয়াকৈ ঘৰ চলাই আছে। আৰু আমিন কাৰ বিষয়ে মই আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তেতিয়াহ'লে বলকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। বৰ্তমান এতিয়া মা আছে, হয়, ভনী দুগৰাকী আছে, হয়, তাৰপিছতে মোৰ মানুহগৰাকী আছে, ল'ৰা এটা ছোৱালী এজনী আছে। আপোনালোক চাৰিজন থাকে ন বৰ্তমান? বৰ্তমান আমি এতিয়া ফেমিলি অলপ বেলেগ চাৰিজন হৈ আছোঁ মানে। হয়, আৰু আপুনিতো মই চাইকেল চলোৱাও দেখিছোঁ, হয় হয়নে? চাইকেল চলাওঁ, বাইক চলাওঁ, চাইকেল চলায়, বাইক চলায়। তেখেতে এখন ভৰিৰে চাইকেল চলায়, বাইক চলায়, আৰু আপোনাৰ এখন ভৰিৰে ধৰি লওক ইমানবিলাক কাম, মানে যিটো কাম মানে আপোনাৰ আমি ধৰি লওক দুখন ভৰি থাকিও দুখন হাত থাকিও কৰিবলৈ মানে আচলতে সাহস কৰিব হয়তো নোৱাৰিম, কিন্তু যিটো মানে খুব এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিছে যুৱ প্ৰজন্মলৈ। আৰু আচলতে এই কামখিনি কৰিবলৈ আপোনাৰ কেতিয়াবা হ'লেও আপোনাৰ অসুবিধাৰ সন্মুখীন নহয়নে? হয়, কেতিয়াবা মানে কি হ'ল, কৰিবতো লাগিবই, আৰু নকৰিলেনো দিব কোনে, নহয় জানো? তাৰপিছতে তাৰ মাজতো অলপ দুখো হয়, কষ্টও হয়, নিজকে দুখ অনুভৱো কৰোঁ, কেতিয়াবা কষ্টও পাওঁ। হ'লেও কি কৰিম এতিয়া, তাৰ মাজত চলাব লাগিব। কেলৈ ল'ৰা ছোৱালী এহালো আছে, মানুহগৰাকী আছে, আচলতে বেমাৰ আজাৰ, খোৱা বোৱা, আকৌ বেলেগক হাত পতাতকৈ নিজে কষ্ট কৰি নিজে কৰি খোৱাটো বেছি ভাল পাওঁ মই নিজে নিজকে। সেইটোৱে কাম কৰি খোৱাটো আচলতে লাজৰ কথা নহয়, হয় নাই? আৰু মই কামত মই ভয় নকৰোঁ, সৰু হওক ডাঙৰ হওক, যিমান গধুৰ হওক পাতল হওক, কৰি যাওঁ। বহু সময়ত দেখা যায় আমাৰ যুৱকসকলক, বিশেষকৈ শিক্ষিত যুৱকসকলক চাকৰি নাই বুলি তো তেখেতলোকে হয়তো বহু সময়ত হীনমান্যতাত ভোগে বা দুৰ্বল হৈ পৰে। গতিকে তেনে ক্ষেত্ৰত এখেতৰ পৰা আপোনালোকে প্ৰেৰণা পাব আৰু কিবা এটা কৰিবলৈ সাহস পাব। আৰু আপুনি আমাৰ উঠি অহা যুৱ প্ৰজন্মলৈ কিবা ক'ব নেকি? কাম কৰি খাওক, তাৰপিছতে আৰু বিজনেছ কৰক, খেতি কৰক। এতিয়া যিটো দেখিছোঁ, খেতি কৰক, এটা বাম খেতি কৰক, দ খেতি কৰক, বাম খেতি কৰক। তাৰপিছত তাৰ মাজতে কিছুমানে বিজনেছো বাছি লওক, কৰক। আৰু চাকৰি ওলাই আহিব লাগে। কিছুমান ল'ৰা দেখিছোঁ এনেই বহি থাকে, ঘূৰি ফুৰে। মই জনাত ঘূৰি ফুৰিব নালাগে, কৰি খাওক। তোমাৰ ঘৰৰ ডোখৰ জেগা আছে, খালী জেগাত খেতি কৰক, খালী ইনকম এটা উন্নতি, তেতিয়াহে উন্নতি হ'ব। তেতিয়াহ'লে বন্ধুসকল, মই ভাবিছোঁ আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা এটা খুব ভাল মেছেজ দিব পাৰিলোঁ। আৰু এজন মানে এটা ভৰি থাকিও ইমান আচলতে এটা খুব সুন্দৰ নিদৰ্শন দেখুওৱা এজন যুৱক। আৰু বন্ধুসকল, তেখেতে এটা ভৰিয়ে চাইকেলো চলাব পাৰে, বাইকো চলাব পাৰে, আৰু তেখেতে বজাৰ সমালৈ যায়। আৰু এই কামখিনি কিন্তু আপুনি গোটেইখিনি অকলে কৰে, হয় নাই? অকলে কৰোঁ, আৰু তাৰপিছতে মোৰ মানুহগৰাকীও আহে, হয়, বৌ সহায় কৰি দিয়ে ন? কৰে। আৰু এইফালে আমাৰ বৌৰ নামটো কৈ দিয়ক এবাৰ। আৰু তেখেতে ইয়াত আচলতে তেওঁক যথেষ্ট সহায় কৰি দিয়ে। আৰু বন্ধুসকল, এতিয়া আমি পোনে পোনে আমিন কাৰ কাষলৈ যাম। তেখেতৰ কেনেকৈ কি হৈছিলে আপোনালোকক বিৱৰি ক'বলৈ মই অনুৰোধ জনাম। আপোনাৰ কিমান চনত হৈছিলে ঘটনাটো? এইটো 2008 ন? আচলতে মই দৰ্শকসকলক জনাব বিচাৰিছোঁ, কেনেকৈ কি হৈছিলে আপোনাৰ ঘটনাটো? মই এতিয়া বাইকৰ পৰা পৰিছিলোঁ, মানে বাইকৰ পৰা পৰোঁতে ধৰিছোঁ অলপ ভৰিত দুখ পাইছিলোঁ। ভৰি দুখ পোৱাৰ কাৰণে অলপ বিষ হৈছিলে, অলপ দুখ পাইছিলোঁ। দুখ পাই যোৱাৰ কাৰণে মানে ভিতৰত ফ্ৰেকচাৰো হোৱা নাছিলে, জাষ্ট অলপ বিষ হৈছিলে। তাৰপিছত থাকি গ'লোঁ, মই যে অলপ দুখ পাইছোঁ আৰু ভাল হৈ যাব। তাৰপিছত মই বিজনেছৰ পৰা ধান্দা দি থাকিলোঁ। তাৰপিছত থাকি গ'ল, তাৰ প্ৰায় 3 মাহৰ পিছত বিষটো উঠিলে। মই চাইকেল ঢুকি নোপোৱাৰ পৰা বিজনেছ কৰা। তাৰপিছত বিষটো সেনেকৈ থাকি গ'ল। তাৰপিছত থাকি যোৱাৰ পিছতে অলপ বিষ হৈ গ'ল, বিষটো তাৰপিছত বেছি হৈ গ'ল। তাৰপিছত অলপ খোজ কাঢ়িবলৈ অসুবিধা হয়। তাৰপিছত ডিব্ৰুগড়ত দেখালোঁ, দেখাব পৰা তাৰপিছত তাতে থাকিলোঁ, 28 দিন থাকিলোঁ। বিশেষ ভাল নাপালোঁ তাতে, প্ৰায় 1 মাহ। তাৰপৰা আঁতৰি গুচি অহা হ'ল।
আঁতৰি গুচি আহি পেলাই তাৰপিছতে মই শিৱসাগৰত থাকিলোঁ এমাহমান তাতো কিবা অসমীয়া ট্ৰিটমেণ্ট কৰিলোঁ তাৰপিছত ভাল তাতো নাপালোঁ তাৰপিছত গুৱাহাটী যাবলগীয়া হ'ল খবৰ পালোঁ বেলেগৰ জোৰে খবৰ পাই তাৰপিছত গুৱাহাটী গ'লোঁ গুৱাহাটীত আপোনাৰ তাত বি-বৰুৱা কেঞ্চাৰ ষ্টেডিঅ' আছিলে তাতে মই ট্ৰিটমেণ্ট কৰিলে ডক্টৰলৈকে চালে মেলিলে তাৰপিছত ভৰি এখন কাটিবলগীয়া লাগিব বুলি ক'লে তাৰপিছত তাত কাটিলে আৰু বন্ধুসকল এইফালে আছে আমাৰ আমিন ককাইদেউৰ ল'ৰাটো আছে তোমাৰ নামটো কি কৈ দিয়া নিজামুদ্দিন ৰহমান দেউতাক সহায় কৰি দিয়া তুমি মাছ কাটিব পৰা শিকিবা আকৌ একো নাই শিকিবলৈ ধুনীয়াকৈ মাছ কাটিবলৈ শিকিবা মাংস কাটিবলৈ শিকিবা চব্জি বিকিবলৈ শিকিবা হয় কাম কৰাটো লাগি সহায় কৰি দিবা হয় ঠিক আছে তেতিয়াহ'লে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিব লাগিব আৰু ভাবিছোঁ আজি ভিডিঅ'টোৱে সমাজলৈ এটা খুব ভাল বাৰ্তা কঢ়িয়াই আনিব আৰু আপোনালোকে জীৱনত এখোজ হ'লেও আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা পাব আৰু বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাইছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব আৰু যদিহে ইউটিউবত চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ